তো গাইজ তেজপুৰত আহি জীৱনত প্ৰথমবাৰ এটা নোহোৱা এক্সপিৰিয়েঞ্চ হ'ল। এয়া হৈছে তেজপুৰৰ মা ভৈৰৱী মন্দিৰ। গাইজ ইয়াতে দেখিছে যিবিলাক শিল, এইবিলাক সাধাৰণ শিল নহয়। হেল্ল' এভৰিৱান, আকৌ এবাৰ সেই একেখিনিয়ে দিয়ক। ৱেলকাম বেক টু মাই ইউটিউব চেনেল নয়নছ ব্লগছ। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক মই কৈছিলোঁ তেজপুৰ আহিছোঁ বুলি, আৰু এতিয়া তেজপুৰতে আছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক তেজপুৰৰ পৰা কিবা কিবি দেখিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া বলক অকণমান তেজপুৰখন ফুৰি আহোঁ। আৰু এতিয়া আছে মোৰ লগত মুন্না দা, আৰু এওঁ এতিয়া আমাক তেজপুৰখন এক্সপ্ল'ৰ কৰাব। তো মুন্না দা কেনেকুৱা অনুভৱ? বঢ়িয়া। আৰু এতিয়া ফাৰ্ষ্ট ক'ত যাম আমি? তেজপুৰত থকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল। চাওক না, এইখন হৈছে গেট। আৰু ইয়াতে আমি ফাৰ্ষ্ট আহিছো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল, কিন্তু বনাই আছে, বৰ্তমান কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আৰু যেতিয়া গৈ আছো মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে চৰিফুল আৰু মই, আৰু আগত বাকী কেইজন গৈ আছে। তেজপুৰত আহি জীৱনত প্ৰথমবাৰ এটা নোহোৱা এক্সপিৰিয়েঞ্চ হ'ল। মানে কোনোদিনে দেখা নাছিলোঁ ওচৰৰ পৰা গুলীওৱা। তো ইয়াতে মোৰ পিছফালে আপোনালোকে চাব পাৰে, ইয়াতে প্ৰেক্টিচ চলি আছে গুলীওৱাৰ, মানে আমাৰ জোৱানসকলৰ, পুলিচসকলৰ। তো গাইজ এয়া চাওক, ফায়াৰিং চলি আছে। তো এয়া হৈছে তেজপুৰৰ মা ভৈৰৱী মন্দিৰ। তো ভিতৰৰ পৰিৱেশখিনি আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। তো গাইজ এয়া হৈছে তেজপুৰৰ মা ভৈৰৱী মন্দিৰ, আৰু অলপমান পাহাৰত উঠিব লাগে। তো এতিয়া উঠি আছো, আৰু আমাৰ লগত আছে মুন্না দা। তো কেনেকুৱা মুন্না দা? ভালে লাগিছে বোলা। এইটো মানে মা ভৈৰৱী মন্দিৰ ন? ভৈৰৱী মন্দিৰ হয়। তো মানে ইয়াৰ বিশেষত্ব জানে নেকি? বিশেষত্ব ইমান বিষয়ে নাজানো এইটো বিষয়ে। আচ্ছা আচ্ছা। তো গৈ আছো এতিয়া আপোনালোকৰ পৰিৱেশখিনি দেখিবলৈ চেষ্টা কৰিম। তো চাওক, এয়া আগফালে আছে মা ভৈৰৱী মন্দিৰ। তো গাইজ ফাইনেলি আহি পালো তেজপুৰৰ মা ভৈৰৱী মন্দিৰ। আৰু এইফালে মোৰ পিছফালে আছে তেজপুৰৰ মা ভৈৰৱী মন্দিৰ। কৃষ্ণ। তো গাইজ এয়া হৈছে তেজপুৰৰ শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ, ভিতৰৰ পৰিৱেশ এয়া। কৃষ্ণ প্ৰভু। প্ৰবাদ মতে 12 ৰজাৰ ছোৱালী উষাদেৱে ইয়াত পূজা অৰ্চনা কৰিছিলে, আৰু তেখেতৰ পূজাত সন্তুষ্ট হৈ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক লগত স্বপ্নৰ দ্বাৰা দৰ্শন কৰাইছিলে যে তেওঁৰ লগত তেওঁৰ বিয়া হ'ব, আৰু সেইমতে তেখেতৰ বিয়া হৈছিলে। আৰু অনিৰুদ্ধক যিহেতু চিত্ৰলেখাৰ লাগিলে অপহৰণ কৰি লৈ আহিছিলে, আৰু সেই ইয়াতে হৰ আৰু হৰি, শিৱ আৰু মানে কৃষ্ণ দুটাই আহিছিলে, তাত যুদ্ধ হৈছিলে। ইয়াত উষাদেৱী পূজা কৰা মন্দিৰ, তাতে দৰং কলেজৰ ওচৰত মহাভৈৰৱ মন্দিৰ আছে শিৱ, আৰু বামুণী পাহাৰ অকণ আগত তাতে হেৰি হৈছিলে। আৰু অগ্নিগড়টো নিশ্চয় আপোনালোকে জানে কি জানি, তাতে অগ্নিগড়ৰ দ্বাৰা তাতে অগ্নিৰ দ্বাৰা বান্ধ মাৰি পেলাই অনিৰুদ্ধ ৰাখিছিলে। তো গাইজ আপোনালোকক শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰৰ পৰিৱেশ দেখুৱালো, আৰু এতিয়া গৈ আছো আমাৰ নেক্সট ডেষ্টিনেশ্যন। তো আপোনালোকক তেজপুৰখন যিমানখিনি পাৰোঁ এক্সপ্ল'ৰ কৰি দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'বিলাক চাই থাকিব। তো বলক। আৰু গাইজ আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে এয়া বামুণী হিলছ। তো ইফালে আছে, অলপ উঠি যাব লাগিব। তো গৈ কিনে আপোনালোকক দেখুৱাই আছো। আৰু এয়া মোৰ ওপৰত আছে বামুণী হিলছ, বামুণী পাহাৰ। আৰু ইয়াৰ বিশেষত্ব জানে নেকি কিবা? আৰু এই বামুণী পাহাৰখন
তেজপুৰ মেইন টাউনৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান পূবে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওচৰত থকা এটা টিলাত অৱস্থিত আৰু আপোনালোকে যিফালে চাই চাৰিওফালে শিলেই দেখা পাব। এয়া হৈছে তেজপুৰৰ বামুণী হিলছ আৰু চবফালে চাওক ডাঙৰ ডাঙৰ পাথৰ। বাপৰে বাপ মজা পৰিৱেশ চাওক না, চাৰিওফালে নেচাৰেল পৰিৱেশ ধুনীয়া আৰু ইয়াতে মস্ত শিল চাৰিওফালে চাওক। বাপৰে বাপ ইয়াতে দেখিছে যিবিলাক শিল এইবিলাক সাধাৰণ শিল নহয়। ইয়াত চাওক না কি ধুনীয়া কি বিভিন্ন ৰকমৰ শিল। ইয়াতে প্ৰত্যেকটো শিলতে বিভিন্ন ৰকমৰ প্ৰতিমূৰ্তি অংকন কৰাই আছে আৰু আমি ইমানখিনি বিশেষ নাজানো বাৰু। আপোনালোকে যদি কোনোবাই জানে প্লিজ কমেণ্ট কৰি জনাব। আৰু এয়া চাওক যিমান শিল দেখিছে চবতে বেলেগ ধৰণৰ প্ৰতিমূৰ্তি অংকন কৰাই আছে। এয়া চাওক ৱাও চাৰিওফালে শিল পুৰা। কিন্তু পিছত গম পালো এইবিলাক অংকন কৰা নহয়, এইবিলাক হৈছে এটা ভগ্নাৱশেষ। মানে 8ম আৰু 9ম শতিকাতে তেজপুৰত যিমানবিলাক বিষ্ণু মন্দিৰ হওক বা বেলেগ মন্দিৰ হওক সেইবিলাক পৰৱৰ্তী সময়ত ভূমিকম্প বা বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত ভাঙিছিল আৰু সেই ভঙা ভগ্নাৱশেষবিলাকে হৈছে এইবিলাক। আৰু ইয়াতে বামুণী পাহাৰত সেই গোটেইবিলাক সংৰক্ষণ কৰি ৰাখিছে। এই আছিল তেজপুৰত থকা বামুণী পাহাৰ মানে বামুণী হিলছ। আৰু এতিয়া বলক আমাৰ নেক্সট ডেষ্টিনেশ্যন ফ্ৰম তেজপুৰ বলক। আৰু গাইজ ভিডিঅ'টো বনাওঁতে যদি কিবা ভুল হৈছে মোৰ প্লিজ নিজৰ বুলি ভাবি ক্ষমা কৰি দিব। আৰু যদি ইয়াৰ বিষয়ে অধিক কিবা আপোনালোকে জানে প্লিজ কমেণ্ট কৰি জনাব, মই কমেণ্টটো পিন কৰি দিম। নেক্সট ডেষ্টিনেশ্যন আমাৰ বঢ়িয়া অগ্নিগড় গৈ আছো এতিয়া বলক। তো গাইজ এতিয়া আছো আমি তেজপুৰৰ অগ্নিগড় পাহাৰৰ ওচৰত আৰু সকলোৱে ভাগৰি পৰিছে তেজপুৰ এক্সপ্ল'ৰ কৰি আৰু সেইকাৰণে এয়া আইচক্ৰীম লৈছো আৰু এয়া টিকট লৈ ললো। অগ্নিগড় পাহাৰৰ টিকট এয়া এটাৰ 20 টকাকে লৈছে, 5টা লৈ ললো 100 টকা আৰু এতিয়া যোৱাহে কথা আৰু।